সঁচাই অতি দুৰ্ভাগ্যজনক কথা। যোৱাকালি মানে দুপৰ নিশাৰ পৰাই যি বৰষুণ হৈ আছিলে, সেই বৰষুণৰ মাত্ৰা ইমান বেছি আছিলে যে গোটেই নদীবোৰ ভৰি গ'ল আৰু যি স্পীডত প্ৰবল সোঁতত পানী ববলৈ আৰম্ভ কৰিলে ৰাতিপুৱা শুনিছোঁ মই, আৰু মই নিজেও দেখিছোঁ যে যি সোঁতৰ মানে প্ৰকোপ আছিলে, তাৰ বাবে আমাৰ এটা স্লুইচ গেট আছিলে এই আমাৰ মহামুনি মন্দিৰৰ ওচৰত। তো সেই স্লুইচ গেটটোত মানে খুব ফ'ৰ্চফুলি খুন্দা মাৰাত গোটেই পানীখিনি ওচৰৰ পাৰ্শ্বৱৰ্তী যিবিলাক অঞ্চল আছে, গাঁও আছে, খৰামুখা গাঁও আছে, নমাটি খ, নমাটি ক, এই গোটেই অঞ্চলবোৰ প্লাবিত হৈ গ'ল। আৰু তাৰে মানুহে একদম ৰাতিপুৱাই এই স্লুইচ গেট খুলি দিয়াৰ কাৰণে বাধ্য হৈ গ'ল। আৰু স্লুইচ গেট যেতিয়া খুলি দিলে, যিটো ফ'ৰ্চত পানীখিনি আহিলে, সেই পানীখিনিয়ে গোটেইখিনি অঞ্চল ধুই গ'ল। আৰু মই ভাবোঁ যে মানে আমাৰ স্লুইচ গেটত যিবোৰ কৰ্তৃপক্ষ আছে, তেওঁলোকে অলপমান আধা খুলি থ'লেও পানীৰ ফ'ৰ্চটো যিমান আছিলে সেইটো কমি গ'লেহেঁতেন, কিন্তু তেওঁলোকে সেই ধৰণে নাই কৰাৰ কাৰণে কি হৈছে, ফ'ৰ্চফুলি পানীটো ইয়াত আহিল বুলি গম পাইছোঁ। আৰু এই গোটেই কালভাৰটো এটা মূল সংযোগী পথ, আমাৰ মাজবাট গেলাবিল মূল সংযোগী পথ। ইয়াৰ পৰা আমি গেলাবিললৈকে বা আমি মংগলদৈ বা অন্যান্য ঠাইবোৰ আমি ওদালগুৰি অহা যোৱা হয়। আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি যিমানবোৰ ব্যৱসায়ী আছে, বিভিন্ন ৰাইজ আছে, লোক আছে, সকলোৰে কাৰণে এটা মূল সংযোগী পথ আছিলে। গতিকে এইটো ক্ষয় হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। হ'ব পাৰে, সেইটো কাৰিকৰী বিভাগ আছে, PWD ৰোডছ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে চাব। মাননীয় উপায়ুক্ত মহোদয় ইয়াতে উপস্থিত আছে, আজি আহিছে তেখেতে চাবৰ কাৰণে। আৰু তাৰ লগতে আমাৰ মাননীয় চক্ৰ বিষয়াগৰাকীও ইয়াত উপস্থিত আছে। গতিকে আমি ভাবোঁ যে এইবিলাক বস্তুৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয়কৈ চকু দিব। আৰু আমি ভাবোঁ যে খুব কম সময়ৰ ভিতৰত যাতে এইটো নতুনকৈ নিৰ্মাণ হৈ উঠে আৰু মানুহৰ উপযোগী হৈ উঠে, কাৰণ এই পথটো বহুত দৰকাৰী। আৰু আমি ভাবোঁ যে এটা মূল বিকল্প পথ হিচাপে আমি ভাবিছিলোঁ, কিন্তু এইটো মূল পথেই আমাৰ কাৰণে আৰু প্ৰমুখ পথ হিচাপে। এয়া বুলিয়ে নহয়, আমি যিবোৰ মানুহে এতিয়া এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে, সেই সকলোবোৰ মানুহে যাতে তেওঁলোকে ক্ষতিপূৰণ পায়, সেইটো কাৰণেও আমি উপায়ুক্ত মহোদয় ডাঙৰীয়াক কৈছোঁ। আয়ুক্ত মহোদয় ডাঙৰীয়াক কৈছোঁ আমি। আৰু আয়ুক্ত মহোদয় ডাঙৰীয়াও পুলক পাটগিৰি ডাঙৰীয়া যথেষ্ট ভাল মানুহ, আৰু তেখেতে গোটেই ডিপাৰ্টমেণ্টটো ভালকৈ চাই আছে। গতিকে আমি ভাবোঁ যে সেই গোটেই মানুহে ক্ষয়ক্ষতিখিনি ক্ষতিপূৰণ। ৰাস্তা গেলাবিলটো মাজবাট একদম ৰূপালৈকে যায়। বানপানীৰ ফলত ভাঙি গ'ল ৰাস্তাটো। বানপানী মানে কিনকিনীয়া বৰষুণ আছিল, কিনকিনীয়া বৰষুণত কেনেকৈ এই নদীটোৰ পানী উঠি পেলাই তাৰপিছত এই ব্ৰিজখন ভাঙি গ'ল। তো ব্ৰিজখন ভাঙি যোৱাত এতিয়া আমাৰ যাতায়াত অসুবিধা বহুত হ'ব। তো ইয়াত মানে যোৱা অহা বহুত আমাৰ সুবিধা আছিল। এতিয়া আমি এই বহুত মানুহৰ মানে প্ৰায় বহুত ৰাইজৰ মানে ইয়াত ক্ষতি হ'ব। তো সেই ক্ষতি হোৱাটো অতি সোনকালে যাতে আমাক মানে এই ব্ৰিজখন বনাই দিয়ে, তো সেইটোৱে আমি কামনা কৰিছোঁ। বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে ৰাস্তাটো আহে ছাৰ। তো ইয়াত হাইস্কুলৰো যায়, কলেজৰো যায়, তাৰপিছত LP স্কুলৰো তেনেকুৱা মানে অহা যোৱা, আকৌ প্ৰাইভেট স্কুলৰো মানে তেনেকুৱা, আৰু মাৰ্কেট তেনেকুৱা অহা যোৱা। চাৰিওফালেদি মানে এইটো সুবিধা ৰাস্তা আছিল, যাতায়াত মানে খুব ভাল আছিল। তো সেই ৰাস্তাটো ভাঙি গ'ল আৰু ব্ৰিজটো ভাঙি গ'ল। তো সেই ব্ৰিজখন অতি সোনকালে বনাই দিয়ে, সেইটোৱে আমি কামনা কৰিছোঁ।